তো নমস্কাৰ বন্ধু বান্ধৱী, মই পুনৰ এদিন মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো এতিয়া তোমালোক চবকে সুপ্ৰভাত। তো ৰাতিপুৱা হৈছে এতিয়া, আমি এতিয়া কামত ধৰিম আৰু এয়া কাম চলি আছে। এয়া আমাৰ 6 পেট ওলাই লৈ একদম পুৰা মানুহ ওলাই লৈ পেলাই। তো তোমালোক বেগ কৰি দেখুৱাই আছোঁ কি কি কাম হৈছে নহৈছে। তো চোৱা কাম চলি আছে আৰু এইটো আমাৰ বৰপা এয়া যোগালী আগৰ পৰা ওলাইছে আহি। তো কালি এখন কাম হৈ গ'ল, এখন ৱালৰ কাম হৈ গৈছে। তো এয়া বাকী আছে, এতিয়া এইকেইখন বাকী আছে। তো এখন বাকী আছে। তো বাকী এইটো বনালে থাপনাৰ কাৰণে এইটো বনাই দিছে। তাৰপিছতে কামটো হৈ গ'ল চব, সেইটো চাইডে কাম। তো এতিয়া চাং পৰা হৈছে, তো এখন কাম কৰা হ'ব আজি। তো এইটো চাইডৰ পৰা দেখুৱাই আছোঁ তোমালোকক। তো এয়া কাম হৈ গ'লে এখন কালি হৈছে আকৌ কামটো। তো কেনেকুৱা হৈছে প্লাষ্টাৰটো তো জনাবা। তো ইফালে চোৱা, এখন হৈছে পৰহি দিনাখন, পৰহি দিনা হৈছে এখনো পৰহি দিনাই হৈছে। একদম কমপ্লিটলি ভিউটো দেখুৱাই আছে তোমালোক। তো প্লাষ্টাৰ হ'লে কেনেকুৱা হৈ যায় তো চোৱা বেক চাইডৰ পৰা। তো বহুত ভাল লাগিছে দেখাত। তো এই পোষ্টটো অলপ বাকী আছে, পোষ্টটো বনাবৰ কাৰণে পোষ্টটো। তো এইখন আছে কেবুলখন প্লাষ্টাৰ কৰিবৰ কাৰণে, সেইটো ছাইড এখনো আছে। তো আজি সেইখন কৰা হ'ব, দুইটা ছাইড প্লাষ্টাৰ। তো এইফালে বালি চালা আমাৰ চিমেণ্ট আনি আছে আৰু পৰা চিমেণ্ট লেট। তো ইয়াৰ পৰা ভিউটো চোৱা বঢ়িয়া হৈ আছে একদম। আজিলৈ বাই বাই। নেক্সট এটি ব্লগত তোমালোকক পুনৰ লগ পাই আছোঁ নতুন এটি ভিডিঅ'লৈ। তো আজিলৈ বাই বাই।